নমস্কাৰ, মই মনমিয়ে নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠিয়ে বাহিৰৰ সেউজীয়াখিনি দেখা পালে কি ভাল লাগে নহয়নে বাৰু? আজি বহুত দিনৰ মূৰত ৰ'দ ওলাইছে, সেয়েহে ভাবিলোঁ বেটাক অকণমান মাটিতে খেলিবলৈ দিওঁ। চাওকচোন তাৰ কিমান ফূৰ্তি মাটিত খেলিব পায়। তাৰপিছত সি অকণমান খোজ কাঢ়িলে, নতুনকৈ খোজ কাঢ়িব পৰা হৈছে যে। এতিয়া হৈছে আহিন মাহত শেৱালি ফুলে। আপোনালোকতো সকলোৱে জানে শেৱালি ফুলৰ গোন্ধটো কি ভাল লাগে নহয়নে বাৰু? সেয়েহে ভাবিলোঁ আজি অকণমান শেৱালি ফুলৰ জুতিকে লওঁ। তাৰপিছত শেৱালি ফুল বনাবৰ কাৰণে এইখিনি যোগাৰ কৰি ল'লোঁ। আলু, শেৱালি ফুল কাটি ল'লোঁ, পিঁয়াজ আৰু জ্বলা, আৰু তাৰপিছত এনেকৈ ভাজি ল'লোঁ। চিম্পল ভাজিছোঁ। তাৰপিছত আজিৰ থালিখন এইখন শেৱালি ফুল ভাজি, পটল ভাজি, দালি। তাৰপিছত বাহিৰৰ পৰিৱেশখিনি আপোনালোকক আকৌ এবাৰ দেখালোঁ। ইমান সেউজীয়া পৰিৱেশ। আজিলৈ আহিছোঁ দেই, নেক্সট এটা মিনি ব্লগত লগ পাম। বাই।